নমস্কাৰ স্বাগতম জনাইছোঁ মই হিমাংশুৱে এইচ স্কুৱেৰৰ মজিয়ালৈ আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটি বিষয় কৰ'না ভাইৰাছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনোৱা জনতা সান্ধ্য আইনৰ প্ৰসংগ। এতিয়া কথা হ'ল আমি সকলোৱে জ্ঞাত হৈছোঁ যে সমগ্ৰ বিশ্বজুৰি কিদৰে কৰ'না ভাইৰাছে সংহাৰী মূৰ্তি ধাৰণ কৰিছে আৰু ইখন দেশৰ পৰা সিখন দেশলৈ কেনেকৈ ত্ৰাসৰ সৃষ্টি কৰিছে সেই কথা ইতিমধ্যে আমি সকলোৰে জ্ঞাত। সেই কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এনে কথা হ'ল যোৱাকালি 19 মাৰ্চৰ নিশা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰিছিলে আৰু সেই সম্বোধন কালত তেখেতে এটি অতি গুৰুত্বপূৰ্ণ আহ্বান জনাইছে আমাক সকলোকে, দেশৰ প্ৰতিজন নাগৰিকক, যে অহা 22 মাৰ্চ দেওবাৰে পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ প্ৰতিজন নাগৰিক ঘৰত থাকি নিজৰ ঘৰত থাকি ঘৰৰ বাহিৰলৈ ওলাই নগৈ প্ৰত্যেকেই জনতাৰ সান্ধ্য আইন পালন কৰিব লাগে। এতিয়া জনতাৰ সান্ধ্য আইন পালন কৰাৰ অন্তৰালত এটি বৈজ্ঞানিক দৃষ্টিভংগী লুকাই আছে। আমি ইতিমধ্যে গম পাইছোঁ যে কৰ'না ভাইৰাছ যিকোনো বস্তুত, যিকোনো পদাৰ্থত, ধাতৱ বা যিকোনো নিৰ্জীৱ পদাৰ্থত সৰ্বাধিক 12 ঘণ্টালৈকে সক্ৰিয় হৈ থাকে। 12 ঘণ্টালৈকে সি যিকোনো ধাতৱ পদাৰ্থ বা যিকোনো নিৰ্জীৱ পদাৰ্থত সৰ্বাধিক 12 ঘণ্টালৈকে সি সক্ৰিয় হৈ থাকে আৰু সেই সক্ৰিয় কালত যদি কোনো লোক সেই ভাইৰাছযুক্ত বস্তুটো বা সেই পদাৰ্থটো চুৱে, সেইটো যদি চুৱে তেতিয়াহ'লে তেওঁ অতি সহজে কৰ'না ভাইৰাছত আক্ৰান্ত হ'ব পাৰে স্পৰ্শ কৰিলে। গতিকে সেইদিনা আমি সকলোৱে এই ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ দিবলৈ অন্ততঃ এটা দিন আমি প্ৰত্যেকে নিজৰ ঘৰত থাকোঁ, বাহিৰলৈ ওলাই নাযাওঁ, যাতে তেনেকুৱা ধৰণৰ ভাইৰাছযুক্ত কোনো ধৰণৰ বস্তু সংস্পৰ্শলৈ আমি নাহোঁ, আমাৰ দেহত যাতে সেই ৰোগটো সংক্ৰমণ নহওক। কাৰণ সময় দিছে 14 ঘণ্টা, পুৱা 7 বজাৰ পৰা সন্ধিয়া 9 বজালৈকে 14 ঘণ্টা সময় আমি যদি আঁতৰাই ৰাখোঁ, জনসমাগম হওক বা অন্যান্য যদি ভাইৰাছ বিয়পিব পৰা তেনেকুৱা ধৰণৰ পদাৰ্থ বা বস্তুৰ পৰা আমি যদি নিজকে আঁতৰাই আমি এটা নিৰ্দিষ্ট দূৰত্বত নিজৰ ঘৰত কুশলে থাকোঁ, তেতিয়াহ'লে সেই 12 ঘণ্টাৰ ভিতৰত ভাইৰাছযুক্ত বস্তুটোৰ পৰা ভাইৰাছটো ইনেক্টিভ হৈ যাব, অক্ষম হৈ যাব আৰু সি কাম কৰিব নোৱাৰে, সংক্ৰমিত হ'ব নোৱাৰে। গতিকে প্ৰধানমন্ত্ৰীৰ এই আহ্বান অতি গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে এই আহ্বানক প্ৰতি সঁহাৰি জনাব লাগে, সহযোগ কৰিব লাগে। আৰু মই সকলোকে আহ্বান জনাইছোঁ নিজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত এই আহ্বান সকলোৱে মানি চলক, কাৰণ জনতাৰ সান্ধ্য আইনৰ গুৰুত্ব যথেষ্ট আছে। এটা দিন আপোনালোকে নিজৰ কাৰণে দিয়ক, দেশৰ কাৰণে দিয়ক। কাম বহুত আছে, কাম কৰিবলৈ সময়ো যথেষ্ট হয়তো পাব জীৱনত, কিন্তু এটা দিনৰ সাৱধানতাই আমাৰ দেশখন, আমাৰ ৰাজ্যখন, আপোনাক, মোক সকলোকে এই মহামাৰী ৰোগবিধৰ পৰা হয়তো পৰিত্ৰাণ দিব পাৰি। গতিকে আহক এই জনতাৰ সান্ধ্য আইন আমি প্ৰত্যেকেই পালন কৰোঁ। ধন্যবাদ, নমস্কাৰ।